আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট MCQটো হৈছে কুৱেশ্যন 1 লৈছোঁ। দুটা ত্ৰিভুজৰ অনুৰূপ বাহুৰ অনুপাত 4:9 হ'লে সিহঁতৰ কালিৰ অনুপাত হ'ব। তো চোৱা ইয়াত কেইবাটাও অপশ্যন দিয়া আছে, 4টা অপশ্যন দিয়া আছে আৰু অপশ্যনকেইটা চাই আছা। তো তোমালোকক ত্ৰিভুজ চেপ্টাৰটোৰ এনেকুৱা এটা উপপাদ্য আছিল যে দুটা ত্ৰিভুজৰ অনুৰূপ বাহুৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ কি হয়, বৰ্গৰ অনুপাতৰ সমান। নাইবা উল্টাকৈ ক'ব পাৰা যে দুটা ত্ৰিভুজৰ অনুৰূপ বাহুৰ বৰ্গৰ অনুপাত সেই ত্ৰিভুজ দুটাৰ কালিৰ অনুপাতৰ সমান। তো সেই হিচাপত যদি আমি লক্ষ্য কৰোঁ, ইয়াত শুদ্ধ অপশ্যন কোনটো হ'ব? A, B, C, D। তো ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন D। ডিটো কিয় হ'ল? কাৰণ বাহুৰ অনুপাত দিয়া আছে 4:9 আৰু এই দুটাক যদি বৰ্গ কৰি দিয়া যায়, 4 গুণ কিমান হ'ব? 16 আৰু 9 গুণ 81। ঠিক আছে, তো অপশ্যন ডিটো হ'ল ইয়াৰ কাৰেক্ট আনচাৰ, বাকীকেইটা নহয়। তেতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যনটো আছে যে তলৰ কোনবোৰ সদৃশ চিত্ৰ নহয়? তো সদৃশ চিত্ৰ চোৱা, যিমানবোৰ বৃত্ত আছে সকলোবিলাক বৃত্তই কি দেখাত কিন্তু একে। এইবিলাক চব কি হ'ব? সদৃশ। বৰ্গ যিমান আছে চব বৰ্গবিলাকে কি হয়? সদৃশ হয়। সৰ্বাংগ সম নহয়, কিন্তু সদৃশ। সমবাহু ত্ৰিভুজ যিমান আছে গোটেইবিলাক কি হয়? সদৃশ, মানে দেখাত একে। ঠিক আছে, চ' ইয়াত অপশ্যন ডিটো আছে অলপ বেলেগ। বিষমবাহু ত্ৰিভুজ, বিষমবাহু দ্বাৰা এটাৰ বাহুমাপ যিটো থাকিব বেলেগটোৰ লগত সেইটো নিমিলিব পাৰে। ঠিক আছে, চ' ইয়াত শুদ্ধ অপশ্যন কোনটো হ'ব এইটো গমেই পাই আছা। চ' ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। তো ইয়াৰ শুদ্ধ আনচাৰটো পালোঁ আমি অপশ্যন ডি, বিষমবাহু ত্ৰিভুজ। তো এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। তো নেক্সট কুৱেশ্যনটোত আছে যদি ত্ৰিভুজ ABC আৰু PQRৰ AB/QR ইকুৱেল BC/PR ইকুৱেল CA/PQ, তেন্তে অপশ্যন এত দিয়া আছে ত্ৰিভুজ PQR ইজ চিমিলাৰ টু ত্ৰিভুজ CAB। অপশ্যন বিত আছে ত্ৰিভুজ PQR ইজ চিমিলাৰ টু ত্ৰিভুজ ABC। অপশ্যন চিত আছে ত্ৰিভুজ CBA ইজ চিমিলাৰ টু ত্ৰিভুজ PQR। অপশ্যন ডিত আছে ত্ৰিভুজ BCA ইজ চিমিলাৰ টু ত্ৰিভুজ PQR। তো ইয়াত চোৱা ত্ৰিভুজটো যেনেকৈ দিয়া আছে, ইয়াত যদি ত্ৰিভুজটো আঁকি লৈ যদি চোৱা, ইয়াৰে শুদ্ধ অপশ্যনটো আহিব অপশ্যন এ নাম্বাৰ অপশ্যনটো শুদ্ধ হ'ব। ঠিক আছে, এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যনলৈ। কুৱেশ্যন নম্বৰ 4, যদি ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEFৰ এংগুল B ইকুৱেল এংগুল E, এংগুল E ইকুৱেল এংগুল C আৰু AB ইকুৱেল 3DE, তেন্তে ত্ৰিভুজ দুটা হ'ব। ইয়াত চোৱা দুটা ত্ৰিভুজ ABC আৰু DEFৰ দুটা কোণ সমান দিয়া আছে আৰু এটা বাহু আনটো বাহুৰ কিমান দিয়া আছে? 3 গুণ দিয়া আছে। তাৰমানে এইটো অনুৰূপ বাহু। ABৰ অনুৰূপ বাহু হৈছে DE, কিন্তু ইয়াত ইহঁতৰ দুটা কোণ সমান দিয়া আছে। চ' ইয়াত অপশ্যনকেইটা দিয়া আছে অপশ্যন এ সৰ্বাংগ সম কিন্তু সদৃশ নহয়, অপশ্যন বি সদৃশ কিন্তু সৰ্বাংগ সম নহয়, অপশ্যন চি সদৃশ আৰু সৰ্বাংগ সম, আৰু অপশ্যন ডি আছে লাষ্ট অপশ্যন ওপৰৰ এটাও নহয়। তো ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ নাম্বাৰ অপশ্যনটো। অ'কে, তো এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যনলৈ। কুৱেশ্যন নম্বৰ 5, যদি ত্ৰিভুজ ABC ইজ চিমিলাৰ টু DEF, দুটা ত্ৰিভুজ দিয়া আছে ABC আৰু DEF সদৃশ। ঠিক আছে, তেন্তে ইয়াত 4টা অপশ্যন দিয়া আছে। চোৱা অপশ্যন এ AB/FD ইকুৱেল BC/EF ইকুৱেল CA/DE। অপশ্যন বিত দি আছে AB/DE ইকুৱেল BC/DF ইকুৱেল টু CA/EF। অপশ্যন চি আছে AB/DE ইকুৱেল BC/EF ইকুৱেল CA/FD, আৰু অপশ্যন লাষ্ট অপশ্যনত দি আছে AB/BC ইকুৱেল CA/DE ইকুৱেল EF/
এফ ডি। তো ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি নাম্বাৰটো শুদ্ধ হ'ব। ঠিক আছে, তো এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যনটো আছে কুৱেশ্যন 6, তলৰ কোনটো চৰ্তমতে দুটা ত্ৰিভুজ সদৃশ নহয়? তো তোমালোক ত্ৰিভুজ চেপ্টাৰটোত সদৃশ বা সৰ্বাংগ হোৱাৰ কেইটামান চৰ্ত পাইছা। তো ইয়াত 4টা চৰ্ত দিয়া আছে। এইবিলাক কি সদৃশতাৰ চৰ্ত। ঠিক আছে, কিন্তু ইয়াৰে এটা চৰ্ত কি নহয়, এটা চৰ্ত মতে দুটা ত্ৰিভুজ সদৃশ নহয়। তো চোৱা, প্ৰথমটো দিয়া আছে কি এ তাৰমানে 3টা এংগল যদি সমান হয়, এইটো অপশ্যন মতে ঠিক আছে, শুদ্ধ হ'ব। এইটো যদি দুটা ত্ৰিভুজৰ 3টা কোণে সমান হয় তেন্তে ত্ৰিভুজ দুটা সৰ্বাংগ হ'ব। তাৰপিছত কি আছে, অপশ্যন বিত আছে এছ তাৰমানে ছাইড এংগল ছাইড, তাৰমানে বাহু কোণ বাহু, এইটো মতেও দুটা ত্ৰিভুজ সদৃশ হ'ব। অপশ্যন চি আছে 3টা বাহুৱে সমান, এইটোতো কোনো কথাই নাই, অপশ্যন চি মতেও শুদ্ধ হ'ব। তো কোনটো মতে শুদ্ধ নহ'ব, মানে দুটা ত্ৰিভুজ কি নহ'ব, সদৃশ নহ'ব, সেইটো দেখা পাই আছা। সেইটো হ'ব অপশ্যন ডি, তাৰমানে এ তাৰমানে এটা বাহু আৰু দুটা কোণ যদি সমান হয় তেতিয়া ত্ৰিভুজ দুটা কি নহয়, সদৃশ নহয়, সদৃশতাৰ চৰ্তত নপৰে। ঠিক আছে, চ' এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। কুৱেশ্যন 7, দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত তলৰ কোণটোৰ সমান? তো এইটো এটা আগতে এটা এনেকুৱা কুৱেশ্যন গৈছে অলৰেডি, যে যদি দুটা ত্ৰিভুজ সদৃশ হয় তেন্তে সিহঁতৰ অনুৰূপ বাহুৰ বৰ্গৰ অনুপাত সিহঁতৰ কালিৰ অনুপাতৰ সমান। তো ইয়াত কি কোৱা আছে, এবাৰ ত্ৰিভুজ দুটা সদৃশ দিয়া আছে। ঠিক আছে, যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত কি হ'ব, সিহঁতৰ অনুৰূপ বাহুৰ বৰ্গৰ অনুপাতৰ সমান। চ' ইয়াত আৰু বেলেগ অপশ্যনলৈ যোৱাৰ কোনো দৰকাৰেই নাই, ডাইৰেক্ট অপশ্যন এটোৱে শুদ্ধ হ'ব, বাকী অপশ্যন আৰু চোৱাৰ দৰকাৰ নাই, এইখিনিতে হৈ যাব। এইটো মনত ৰাখিবা। আৰু কেৱল এইটোৱে নহয়, আৰু বহুতকেইটা উপপাদ্য তোমালোকক দিয়া আছে, গোটেইকেইটা উপপাদ্য ভালদৰে চাবা। গোটেইকেইটা উপপাদ্য কিন্তু বহুত ইম্পৰ্টেণ্ট, আৰু তাৰে পৰা MCQ হ'বই কিন্তু। ঠিক আছে, এতিয়া আহিছোঁ আজিৰ লাষ্ট কুৱেশ্যন নম্বৰ 8, ত্ৰিভুজ ABCৰ AB = 6√/3 সেণ্টিমিটাৰ, AC = 12 সেণ্টিমিটাৰ আৰু BC = 6 সেণ্টিমিটাৰ হ'লে, তাৰমানে এটা ত্ৰিভুজ দিয়া আছে, ত্ৰিভুজটোৰ নাম দিছে ABCৰ AB = 6√/3 সেণ্টিমিটাৰ, AC হৈছে 12 সেণ্টিমিটাৰ আৰু BC হৈছে 6 সেণ্টিমিটাৰ। তো ইয়াত আমি ফাৰ্ষ্ট চাব লাগিব যে ত্ৰিভুজটোৰ দুটা বাহুৰ বৰ্গৰ যোগফল যদি তৃতীয় বাহুৰ বৰ্গৰ যোগফলৰ সমান হয় তেন্তে ত্ৰিভুজটো হ'ব সমকোণী ত্ৰিভুজ। অ'কে, তো ইয়াত আটাইতকৈ ডাঙৰ বাহু কোনটো আছে, AC = কিমান আছে, 12 সেণ্টিমিটাৰ। তো 12ক যদি আমি বৰ্গ কৰি দিওঁ, 12ক বৰ্গ কৰিলে আমি কি পাম, 12 × 144। অ'কে, তো নেক্সট আমি যদি BC মানে 6ক বৰ্গ কৰোঁ তেতিয়া কিমান পাম, 6 × 6 = 36, আৰু যদি ABক আমি বৰ্গ কৰোঁ তেতিয়া কিমান পাম, এইটো কিমান হ'ব, 108 হ'ব। AB = 108 পাম। তো AB আৰু BC যোগ কৰি দিয়া, AB আৰু BC যোগ কৰিলে কিমান পাবা, 144 পাবা, তাৰমানে AC² সমান পাবা। চি। অ'কে, তো আজিলৈ এইখিনি এৰিছোঁ। তো যিকেইটা MCQ দিয়া হৈছে তোমালোকে ভালকৈ লিখি লৈ প্ৰেক্টিছ কৰিবা, আৰু এনেকুৱা ধৰণৰ MCQ তোমালোকৰ পৰীক্ষাত আহিব, এইটো 100% খাটাং। চ' ভিডিঅ'বিলাক চাই থাকিবা, আৰু যিসকলে নতুন চাই আছা তেওঁলোক ছাবস্ক্ৰাইব কৰিবা, লগতে লাইক শ্বেয়াৰ কৰিবা। থেংক ইউ।